শৰীৰৰ আটাইতকৈ চিন্তাজনিত বেমাৰটো হৈছে হাৰ্ট এটেক। এতিয়াৰ নতুন প্ৰজন্মসকলৰ ভিতৰত এই হাৰ্ট এটেক বিশেষকৈ দেখিব পোৱা গৈছে। সৰুৰ পৰা একদম বৃদ্ধজনলৈকো এই হাৰ্ট এটেকৰ দ্বাৰা মৃত্যুৰ মুখত পৰিছে আৰু বহুতো বেমাৰৰ সন্মুখীন হৈ গৈছে। তো এই হাৰ্ট এটেক কিহৰ বাবে হৈছে? এই হাৰ্ট এটেক আমি খোৱা খাদ্যবোৰৰ ওপৰত নিৰ্ভৰ কৰিহে আমাক হাৰ্ট এটেকৰ সমস্যাই দেখা দিয়ে। আমি বাহিৰলৈ ওলাই গ'লেও আমাৰ ভোক লাগক বা নালাগক আমি সেইটো চিন্তা নকৰোঁ, তৎক্ষণাতে আমি বস্তুবোৰ কিনি খাবলৈ লওঁ। কিন্তু সেই খাদ্যবোৰে আমাৰ শৰীৰত যে কিবা বেয়া প্ৰভাৱ পেলাব সেইটো আমি ভাবি নেচাওঁ। সেইবাবে আমি হাৰ্ট এটেক অহাৰ আগতে কি কি ইংগিত আমাৰ শৰীৰত দেখা দিয়ে তাৰ বিষয়ে অকণমান মই আলোচনা কৰিম। তাৰ আগেয়ে কৈছোঁ ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব। সৰু সৰু স্বাস্থ্যজনিত ভিডিঅ'ৰ বাবে আৰু ঘৰুৱা ৰেমেডিছৰ বাবে মই আপোনালোকলৈ নতুন নতুন ভিডিঅ' সদায় প্ৰস্তুত কৰি লৈ আহিম আপোনালোকৰ সহায় হোৱাকৈ। আজি যদি ভিডিঅ'টো ভাল পাইছে তেনে লাইক কৰিব, কমেণ্ট এটা কৰিব, আকৌ পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনে সেই ইংগিতকেইটাৰ বিষয়ে আহক আমি কথা পাতোঁ। কেনেকৈ গম পাব আপোনাৰ যে হাৰ্ট এটেক আহিব ধৰিছে? প্ৰথমতে আপোনাৰ বুকুৰ বাওঁফালৰ অংশ লাহে লাহে বিষাবলৈ আৰম্ভ কৰিব। তাৰপিছত আপোনাৰ শৰীৰৰ পৰা অহৰহ ঘাম ওলাবলৈ ধৰিব। নিজকে ভয় ভয় অনুভৱ হ'ব, বমি আহিবলৈ ধৰিব আৰু মাথাটো ঘূৰাবলৈ আৰম্ভ কৰিব। হাত দুখন তেনেই দুৰ্বল হৈ পৰিব, গধুৰ গধুৰ অনুভৱ হ'ব আৰু হাতখন জতৰ হৈ যাব, একো কাম বন নকৰা হৈ যাব। আৰু শেষত এইটো ইংগিত দেখা দিব আপোনাৰ ভৰিৰ হওক বা হাতৰ হওক আঙুলিবোৰ জিনজিনাবলৈ আৰম্ভ কৰিব। এইকেইটাই আছিলে হাৰ্ট এটেক অহাৰ আগত শৰীৰত দেখা দিয়া ইংগিত। যদি ভিডিঅ'টো ভাল পালে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।